নমস্কাৰ আজি মুনমিছ ব্লগৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আছোঁ বাহানা কলেজত। বেকগ্ৰাউণ্ডটো দেখি হয়তো সকলোৱে গম পাইছে। আৰু আজি আমি ইয়াত থকা উদ্দেশ্যটো সেইটো হৈছে যে ৰিচেণ্টলি নাকৰ পৰিদৰ্শনে বাহানা কলেজে A+ গ্ৰেড পাবলৈ সক্ষম হ'ল আৰু তাৰ কাৰণে আমি সকলো খুবেই সুখী। আৰু সেই উদ্দেশ্য আগত ৰাখি আমি আজি যিহেতু এতিয়া শৰতৰ এটি সন্ধ্যা বুলি প্ৰগ্ৰেম ৰাখিছোঁ ষ্টুডেণ্টসকলে খুব হঠাতে লোৱা ডিচিশ্যন, যিহেতু ৰিজাল্ট দিয়া আজি 2 বা 3 দিন হৈছে, হঠাতে লোৱা ডিচিশ্যন। গতিকে এইফালে বিতুপন দা ক'ব। বিতুপন দা আজি উদ্দেশ্যটো কৈ দিয়ক আপুনি ভালকৈ। আমাৰ নাকৰ A গ্ৰেড পোৱাৰ পাছত আমাৰ প্ৰাক্তন ছাত্ৰসকল যথেষ্ট উপকৃত হৈ পৰিছোঁ আৰু আমাৰ A গ্ৰেড যে পালোঁ আমি তাৰ বাবে আমি প্ৰাক্তনসকলো আনন্দ কৰিব বিচাৰিছোঁ। আৰু সেইবাবে আজি আমাৰ মহাবিদ্যালয়ৰ এই পাকৰিত শৰতৰ এসন্ধ্যা আমি কাৰ্যসূচী লৈছোঁ আৰু অলপ সময়ৰ পিছতে গীতে মাতে শৰতৰ গধূলি হ'ব। বাহানা মহাবিদ্যালয়ৰ পদূলি গীতে মাতে উদুলি মুদুলি হ'ব। মই সকলোকে আমাৰ এই অনুষ্ঠানটো উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। গতিকে আহক এতিয়া আমি বাহানা কলেজৰ শৰতৰ এটি সন্ধ্যা চাওঁ। দিবন কিবা কবি? আমাৰ বাহানা মহাবিদ্যালয় আপোনালোকে গম পাইছে একৰ A+ গ্ৰেড পাইছে আৰু সেইকাৰণে আমি ভাবিছোঁ আমি প্ৰাক্তন যিখিনি আমি ছাত্ৰ ছাত্ৰী আছোঁ আমি একত্ৰিত হৈ পেলাই আমি বাহানা মহাবিদ্যালয়ত আমি মনোৰঞ্জনৰ কাৰণে শৰতৰ এটি সন্ধ্যা বুলি এটা অনুষ্ঠান ৰাখিছোঁ। এই ভিডিঅ'টো বাকী যিমানখিনি ভিডিঅ' হ'ব এই দেখুৱাব সমূহখিনি আৰু আপোনালোকে সকলোৱে চাব, ভাল পাব আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমিও আৰু এনেকুৱাখিনি কাম কৰি যাবলৈ আমি সক্ষম হওঁ আৰু বাহানা কলেজৰ ঐতিহ্য সদায় অটুট ৰাখিব পাৰোঁ। ঠিক আছে, এতিয়া ব'লক শৰতৰ এটি সন্ধ্যা উপভোগ কৰোঁ। আজি আছিলে নে হেৰি বাহানা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়কে প্ৰমোচন কৰি সমূহ অধ্যাপক অধ্যাপিকা তথা অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ অগ্ৰজসকল, বন্ধু বান্ধৱীসকল আৰু মোৰ বন্ধুসকললৈ মই দীপন হাজৰিকাই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোক সকলো জ্ঞাত যে বাহানা মহাবিদ্যালয়ৰ এইটো এটি গৌৰৱোজ্জ্বল বছৰ, কিয়নো এই বছৰতেই আমাৰ বাহানা মহাবিদ্যালয়ে লাভ কৰিছে নেকৰ A+। সেইবাবে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী হৈ আমি সমূহে আজি অনুষ্ঠানটি আপোনালোকৰ আগত আয়োজন কৰিছোঁ। চকু কাণ দিবলৈ অনুৰোধ জনালোঁ যাতে কোনো অসুবিধাৰ পৰিস্থিতি নহয়। আৰু আমি এই একাষতে আমি মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই নাকৰ ভ্ৰমণকালত নাকৰ আগৰ পৰা এই কাৰ্যসূচীখিনি তত্ত্বাৱধান কৰা আমাৰ IQACৰ সমন্বয়ক পংকজ বৰা ছাৰৰ মাজত আছে, তেখেতৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি দুয়োজনৰ বাবে এই সমবেদনা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ, কিন্তু বিশেষ কাৰণবশতঃ অধ্যক্ষ মহোদয় আমাৰ মাজত যাবলগীয়া হ'ল। মই ইতিমধ্যে লগত ফোন যোগে যোগাযোগ কৰিছিলোঁ, তেওঁ আমাৰ কাৰ্যসূচী চলাই যাবলৈ কৈছে। আৰু মই আমাৰ মঞ্চলৈ আমাৰ IQACৰ সমন্বয়ক ডক্টৰ পংকজ বৰা ছাৰক আগবঢ়াই আনিবৰ কাৰণে মই উদ্যোক্তা মণ্ডলীক অনুৰোধ জনাইছোঁ। আপোনালোক সকলোৱে জ্ঞাত নমস্কাৰ আদৰণি জনাবৰ কাৰণে মই আমাৰ আজিৰ অনুষ্ঠানৰ উদ্যোক্তা মণ্ডলীৰ জন্মী শইকীয়াক অনুৰোধ জনাইছোঁ। আৰু মই দুআষাৰ বক্তব্যৰে আজিৰ অনুষ্ঠানটি শুভ উদ্বোধন কৰিবৰ কাৰণে মই ছাৰলৈ মাইক্ৰফোন আগুৱাই দিছোঁ। ধন্যবাদ বিতুপন। পোনপ্ৰথমে বাহানা মহাবিদ্যালয়ৰ প্ৰাক্তন তথা বৰ্তমান অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে এই মঞ্চৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰিছোঁ। বাহনীয়ান প্ৰতিজনৰ এটা সপোন আছিল যে বাহানা কলেজৰ নামটো অসমৰ আটাইতকৈ আগশাৰীৰ কলেজসমূহৰ নামৰ সৈতে একেলগে দেখা পোৱা যাব। আৰু বিভিন্ন সময়ত
ছাত্ৰ ছাত্ৰীসকলে এই সপোনটোৰ কথা কয় আৰু কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয় মোৰো ব্যক্তিগতভাৱে সেই সপোন আছিল আমাৰ মহাবিদ্যালয়ৰ প্ৰতিজন অধ্যাপক অধ্যাপিকা কৰ্মচাৰীৰ সেই সপোন আছিল আৰু সেই সপোনটো অধ্যক্ষ মহোদয়ে দেখিছিলে নিশ্চয় আৰু সেইকাৰণেই মই প্ৰায় বিতোপনে কোৱাৰ দৰে সেনাপতিৰ দৰে যুদ্ধ আৰম্ভ কৰিছিলোঁ আৰু বিভিন্ন ধৰণে কাম কৰিছিলোঁ আৰু কাম কৰিছিলোঁ মানে মই কেৱল অকলে কৰা নাছিলোঁ, সকলোৱে সহায় সহযোগিতা কৰিছিলে আৰু তাৰ সেই কামৰ ক্ষেত্ৰত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে বিশেষভাৱে সহায় সহযোগিতা কৰিছিলে। মই গতিকে এই চিটতে আমাৰ যিটো আমাৰ চেণ্ট্ৰেল এলুমিনি এছ'চিয়েশ্যন তাৰ সদস্য আৰু বিষয়সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ডিপাৰ্টমেণ্টে যিবোৰ এলুমিনি এছ'চিয়েশ্যন আছে সেইসকলৰ বিষয়সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ চেষ্টাৰ বাবে তেওঁলোকৰ সপোনৰ বাবে যে আমি সন্মান লাভ কৰিছোঁ তাকো স্বীকাৰ কৰিছোঁ। লগতে মই মহাবিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোৱে প্ৰচেষ্টা কৰি আজিৰ অনুষ্ঠানটো পাতিব পৰা এটা যোগ্যতা লাভ কৰিছোঁ। আমি সকলোৱে নিশ্চয় গম পাইছোঁ যে বৰ্তমান গতিকে এইটো খুব গৌৰৱৰ কথা। আনখন কলেজে স্পৰ্টছ চাৰ্কেলত পাইছে, আমি তাতকৈ আগত তৃতীয় চাৰ্কেলতে পাইছোঁ। এইটো খুব গৌৰৱৰ কথা আৰু এই কথাটো বিভিন্ন মহলত চৰ্চাও কৰিছে আৰু এই দুটা কথা বুজাইছে। এটা কথা যে মহাবিদ্যালয়খন গুণগত শিক্ষা প্ৰদানৰ কাৰণে এটা উচিত অনুষ্ঠান, এইটো বুজাইছে। লগতে এইটো কথা বুজাই দিছে, মই বাৰে বাৰে কৈছোঁ যে গ্ৰামাঞ্চলত থকা শিক্ষা অনুষ্ঠানসমূহে কোনো কাৰণতে চহৰত থকা শিক্ষা অনুষ্ঠানতকৈ কম গুণৰ শিক্ষা নিদিয়ে। বহু সময়ত আমি ভুলকৈ ভাবোঁ যে কেৱল চহৰলৈ গ'লে ভাল শিক্ষা পাওঁ, গুণগত শিক্ষা পাওঁ, এইটো নহয় আচলতে। আৰু সেইটো বাহানা মহাবিদ্যালয়ে প্ৰমাণ কৰিলে আৰু প্ৰমাণ কৰাত সহায় কৰিলে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলে। তাত আমি মাত্ৰ শিক্ষক কৰ্মচাৰীসকলে অকণমান সহায় কৰি বুলি ভাবিছোঁ। যি কি নহওক তাৰ কাৰণে আচলতে আজিৰ অনুষ্ঠানটো আয়োজন কৰাৰ আমি সুযোগ পাইছোঁ। বাহানা মহাবিদ্যালয়ৰ IQAC উপ সমন্বয়ক অনুপম চান ছাৰক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ছাৰো আমাৰ সমন্বয়ক মহোদয়ৰ লগত খোজ মিলাই কাম কৰি যোৱাৰ বাবে আমি এই সফলতা পালোঁ। এয়া পাওঁতে আমি ছাৰক এখনি ফুলান গামোচাৰ আদৰণি জনাবৰ কাৰণে মই আজি অনুষ্ঠানৰ উদ্যোক্তা মণ্ডলীৰ ঋতুৰাজ বৰাক অনুৰোধ জনাইছোঁ। আমি দুয়োকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পংকজ ছাৰ আৰু অনুপম ছাৰৰো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ইতিমধ্যে আমাৰ এই অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে বুলি ছাৰে ঘোষণা কৰিছে। গতিকে মই ছাৰক নিৰ্দিষ্ট আসনত আসন গ্ৰহণ কৰি আমাৰ অনুষ্ঠানটো উপভোগ কৰিবলৈ জনাইছোঁ। আৰু ইয়াৰ লগে লগেই আমি আমাৰ সংগীত অনুষ্ঠান আগবঢ়াম। আস্থাৰ মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তিৰ ধ্যান। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান। মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তিৰ জ্ঞান। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান। ভাল লাগিছেনে? এতিয়া আমাৰ মঞ্চলৈ আমি আমন্ত্ৰণ জনাম আমাৰ মহাবিদ্যালয়ৰ আমাৰ অতি মৰমৰ ইন্দ্ৰাণী বৰঠাকুৰ বাইদেউ। এয়া
আটাইকেইজনে আমাৰ প্ৰাক্তন এয়া আমাৰ মাজত আছে বাঁহীত সংগত কৰিছে ৰক্তিম গীটাৰত সংগত কৰিছে গৌতম কীবৰ্ডত আছে স্পন্দন আৰু লেডাৰত আছে বিতুপন ই প্ৰাক্তন আনুষ্ঠানিক সম্পাদক আছিল আৰু পেডত আছে আমাৰ ত্ৰিনয়ন আৰু ঢোলত আছে অংকুৰ ইয়াৰ পাছতেই আমাৰ মাজত গীত পৰিৱেশন কৰিবলৈ আগবাঢ়িব আমাৰ মহাবিদ্যালয়ৰে কণ্ঠশিল্পী আকাশদ্বীপ গগৈ তেওঁক আমাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনোৱা হ'ল আমাৰ অঞ্চলে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা অসমৰ প্ৰতিখন মঞ্চত শ্ৰেষ্ঠ তাৰ্কিকেৰে সন্মান বুটলিবলৈ সক্ষম হোৱা আমাৰ এই মহাবিদ্যালয়ৰ সুযোগ্য প্ৰাক্তন ছাত্ৰ কল্যাণজ্যোতি কলিতা এটি কবিতাৰ এয়া আমাৰ মঞ্চ কল্যাণজ্যোতি কলিতা শিক্ষাৰ্থীসকলক মৰ্যাদা নিবেদন কৰিছোঁ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল তথা সমূহ ছাত্ৰ ছাত্ৰীক মোৰ শ্ৰদ্ধা ভক্তি আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই গৌৰৱোজ্জ্বল দিনটোত আচলতে কোনো ঘৰত সোমাই থাকিব নোৱাৰে সেইকাৰণে হয়তো গুচি আহিলোঁ আৰু দীপম হাজৰিকাৰ অনুৰোধ সাপেক্ষে আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে কৈ থকাৰ বাবে দুই এটা লাইন মানে দুই এটা শাৰী লিখিছিলোঁ আৰু সেই শাৰীকেইটা পাঠ কৰিব বিচাৰিছোঁ এয়া আবৃত্তি নহয় কেৱল মাত্ৰ কবিতা পাঠ কলেজখনত গৈ লিখিছিলোঁ মোৰো আছে এখন নিজা আকাশ
মোৰো আছে এখন নিজা আকাশ মোৰ আছে এখন নিজা আকাশ সকলোৰে থাকে এখন নিজা আকাশ আপোনাৰো আছে এখন নিজা আকাশ যিদৰে মাটি আৰু পানীৰ অন্তৰংগতা ৰঙা আৰু তেজৰ অন্তৰংগতাৰ সৈতে একে নহয় তেনেকৈ মোৰ পৃথিৱীত মোৰ আকাশ আপোনাৰ পৃথিৱীত আপোনাৰ আকাশ বন্ধুকালী কুঁৱলী যাকে ৰঙচুৱা সূৰ্যৰ পোহৰৰ সৈতে ঠেকা খাই সাজি দিব পাৰে তথাপি এখন মুক্ত আকাশ এখন নীলা আকাশ বহুজনৰ হৃদয়ত আজি বাহনাৰ এই বৰ্ণিলময় নীলা আকাশ বহুজনৰ হৃদয়ত সৃষ্টি হৈছে আজি এই বাহনাৰ বুকুতে একোখন নীলা আকাশ বাহনাৰ বুকুতে সৃষ্টি কৰিছে প্ৰত্যেকৰে বাবে একোখন নিজা আকাশ কতজনে কৰিছে ডিমাণ্ড ছাপ্লাই ছাৰপ্লাছ ডেফিচিট ছাৰপ্লাছৰ সপোনৰ পাছত কতজনে কৰিছে ডিফাৰেঞ্চিয়েশ্যন ইন্টিগ্ৰেশ্যন নাইবা মেট্ৰিক্স ভেক্টৰ কেলকুলাছ অক্সিডেশ্যন ৰিডাকশ্যন কেমিকেল ৰিয়েকশ্যনৰ মাজত কতজনে কৰিছে সপোনৰ কণা কাৰোবাৰ বাবে যদি সপোনৰ বাট মাইট'চিছ আৰু মায়'চিছ কাৰোবাৰ বাবে সপোনৰ বাট গণতন্ত্ৰ কিংবা ভাৰতীয় সংবিধান বাহনা আজি পটবৃক্ষ বাহনা আজি মুখৰিত গছ লতা তৰু তৃণ ফলে ফুলে বাহনা আজি জাতিষ্কা বাহনা আজি জাতিষ্কা বাহনাত বাজি উঠে আজি দন্দৰৰ ডুমুডুমু ধ্বনি বাহনাৰ আকাশে আজি নীলাদিত আজি আনন্দৰ কিৰিলি বাহনাৰ তাত্ববৎখনকি উঠে আজি বিশাল বাৰিষি বিজুলী বিদ্যুতেৰে আন্দোলিত আলোড়িত হয় আজি বাহনাৰ আকাশৰ মেঘমালা নামি আহে এটুকৈ বৰষুণ সেই যাক বৰষুণত আপুনিও তিতিব সেই যাক বৰষুণত আমিও তিতিম সেই যাক বৰষুণত তিতিব আজি প্ৰত্যেকগৰাকী বাহনীয়া সোঁৱৰণিৰ আগ ধৰি সৃষ্টি হয় নতুন কবিতা সোঁৱৰণিৰ আগ ধৰি সৃষ্টি হয় নতুন কবিতা সোঁৱৰণিৰ কুঁহিপাতত আত্মাৰ ডায়েৰী আবদ্ধ আজি অনেক সেউজীয়া ঐতিহ্যময় সভ্যতাৰ বৰ্ণময় নাগধৰাৰ চিৰ প্ৰতিধ্বনিত সুৰৰ ৰম্যভূমি সৃষ্টিভূমি আজি বাহনা কলেজ বাহনা আজি সেউজীয়া বাহনীয়ান আজি সেউজীয়া বাহনীয়ান আপোনালোকৰ হৃদয়বোৰো আজি সেউজীয়া ধন্যবাদ সকলো সেউজীয়া হৈ থাকক সদায় সেউজীয়া হৈ থাকক প্ৰাক্তন ছাত্ৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰী সকলোৰে সন্মিলিত প্ৰচেষ্টা বাহনাত বৰ্ণিল সময়ৰ স্বৰ্ণিলময় ইতিহাস ৰচনা হওক তাৰে কামনাৰে সামৰিছোঁ ধন্যবাদ জয়তু বাহনা মহাবিদ্যালয় জয়তু বাহনা মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীসকল Yeah.
খবর লাগে তোমার মিলাদ সত্যি ভরি আছে মরণ খবর লাগে তোমার মিলাদ সত্যি ভরি আছে মরণ
Thank you.